Hey guys, ya sana. Yak sini apa? Yak tuh itu video pon. Wow, view. Single. Bah. নমস্কাৰ সকলোকে পুনৰবাৰ দেউইশ পৰিস্মিতাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। এটা আমি লগত কৈছিলোঁৱেই যে আমি দিকং নদীৰ পাৰত পিকনিক খাবলৈ আহিছোঁ, তাকে আপোনালোকক ভাবিলোঁ অকণমান ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই কেনেকুৱা পায় জনাব। আৰু আমি এয়া নদীৰ পাৰ পালোহি। লুঙাই লুঙাই আৰু আহি পাই আমি প্ৰথমতে চাহ খাব লৈছোঁ। চাহখিনি দেখিছেনে, চাহৰ ৰং একেবাৰে বেলেগ আৰু বনাইছোঁ চাহ কেৰাহীত। তাকে এয়া চাওকচোন বাৰু অকণমান বেছিকৈ ভইচ অভাৰ দি নাথাকোঁ, যেনেকৈ যি ভিডিঅ' কৰিছিলোঁ তাকে আপোনালোকক দেখুৱাওঁ। Ya sana. Yak sini apa? Yak tuh itu video pon. Itu Pongkos. Pongkos deh. Ya amar main manu. Buari. Ko blogger. Buari নহয় ছোৱালী দি। ছোৱালী। লাজুগীয়া ব্লগাৰ। এয়া হ'ল আমাৰ ৰিংকু। কোৱা। আৰু কোন আছিলে? পল কলৈ গ'ল? আমি পিকনিক খাবলৈ আহিছোঁ। তোৰ ব্লগে তই বনাব লাগিব, আমি ক'লে নহ'ব নহয় এইটো। এইফালে আমাৰ ব্লগাৰ বাইদেৱে কাম চলাই আছে, তেখেতৰ কাম কৰি আছে। এইফালে কমলা ৰেডি কৰি আছে আমাৰ এয়া এইফালে পাৰ্থ ঘৈণীয়েক আছে, খুব ধুনীয়াকৈ তেখেতে কমলা টেঙা ৰেডি কৰি আছে। এইফালে পৰিস্মিতা, তেওঁ এখন বিখ্যাত ব্লগাৰ, চবেই চিনি পায় তেখেতক। কথা নকয়, দেখে ভয় কৰে, খালি নাৰ্ভাছ মাৰে, ভিডিঅ' ওলালে নাৰ্ভাছ মাৰে। এইফালে আমাৰ বিতুপন বৰুৱা, আৰু আমি আনিছিলোঁ হাঁহ মাংস, মানুহ 11টা আৰু হাঁহ আনিছিলোঁ 2টা। চাহপাততে মাংস ভাত বনাই দে। আমাৰ পিয়াজ হৈ গ'ল, পিয়াজ কটা হৈ গ'ল। আমাৰ পিয়াজ এক টোপাল পানী নষ্ট নকৰিবি আকৌ। এইটো আৰু সেইটো সুবিধা কাঢ়ি দিম ভাত। মাংসটোকে আগত বনাই দিওঁ নেকি? মাংস আগতে বনাই দিয়া হয়, গম পাইছা নাই? অৱস্থা বেয়া। মাংসটোকে আগত এক ছেকেণ্ড, মই কাম এটা কৰি আছো মানে। কি কোৱা? দিব ভাল হয়। মই কি হ'ল? ভিডিঅ' কৰিছা নেকি? ভিডিঅ' কৰিছা নে কি কৰিছা? ফটো মাৰিব পজ দি আছো ইয়াতে। এতিয়া কমলা ভিডিঅ' বনিব। এতিয়া কমলা এনেকে এইফালে কমলা
তই জোখা দি দে নিমখ 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 নি দে কথাটো কোৱা ন জোখা দিবি বেছিকৈ নিদিবি মোক একদম কৈছে এই কিনা দোকানখন নি মোক কৈছে দেই মাকৰ কিনা দোকানখন নি অঁ গম পাওঁ সেইটো কাৰণে কয় চাবি পাবি এই আমাৰ ছোৱালীক নক'বা দেই মই ভাতখিনি চাই লয় বা ৱাও ভাত সিজিলে নাই ঐ আৰু ভাত ক'ত এয়াই ভাত ঐ এইখিনি ভাতে জুইবনে ভাত কিন্তু সিজা নাই দেই চিম্পি হেৰি হৈ আছে আধা ফুটা কেঁচেক কেঁচেক হৈছে খাইছা ভাত আধা ফুটা ভাত কিন্তু আধা ফুটা খাইছা পিকনিক খাবলৈ আহিছো মই কৈছিলো এইটো প্লিজ নহ'লে মই মাংস নবনাওঁ আমি নিজে বনাই খাই দিম নহয় এই দুজনী গেলা আমি নিজে বনাই খাই দিম নহয় এই দুজনী গেলা চব গাইছ এইবোৰ কি কৰিছে নয়নমণি কমলা খাহী নাই 7 বছৰ হৈছে তই অলপমান পিছলৈ যা ভাই এ ভাই মই কি কমলা এমএমএস নেকি এ ভাই নিমখ নাই তই অলপ পিছল যাচোন নিমখটো পিছৰ কথা এ গাইস মই এমএমএস নেকি এটা কথা নহয় কি গম পা নাই আমি বিয়া বাৰু পতালে ইহঁতৰ ল'ৰা-ছোৱালী দেখোন মেট্ৰিক চেট্ৰিক দিবগে তো কোনে তাই ছোৱালী লগৰ এজনী কিটা এটা বিয়া পাতিম ন সেইটো জমনি হ'ব সেইটো কেনেকুৱা হ'ব বাৰু গেলা তাইক বহিব দে ৰিংকু ফ্লেভাৰটো কি হ'ল ইয়াৰ মাজতে সোমাই যা বনাইছে ফ্লেভাৰটো কি হ'ল এইটো কৈটো লেমন এ ফ্লেভাৰ গাইস আমি নেমু টেঙা খাওঁ নেমু নহয় কমলা নিমখ নাই কিয় কমলা কমলা নিমখ নাখায় এটা আহিছেনে এইকেইটা কি হ'ল আমি এইকেইটা খাই পংকজ এই বগা বেগটো দিয়া হ'ল কি আছে বগা বগা এই মোবাইলটো আছে আইফোনটো ইয়াত সোমাই থৈছো মানে লোনটা দিলে এইবোৰ অদৰকাৰীতে পইচা পইচা তুলি নাথাকো 10 টা কেনেকৈ দিলে পইচা ইহঁত দুটা আছিলে দেখোন নামাৰিবি আকৌ হে এই কেৰাহীখন হ'ল এখন লৈ দিম দিগন্ত এইফালে চাই দে গাইস ঐ দিগন্ত জুই নাইকিয়া মাংস যে জুই অৱস্থা আমাৰ হাঁহৰ মাংস হৈ আছে ইয়াত ধুনীয়া কালাৰ ধুনীয়া ব্লগটো বনাই I am Poppy. I am Simpy. মই আছো লোকে মহাপসত নাই Hey. Mar. কমকে মাৰিছ এই চিম্পিহঁতৰ গাত নপৰিলে গম পাৱ নাই ইমান ধোৱা আজি আমি ঋতিকমৰ এক্সপেৰিয়েঞ্চ গোটেইখিনি পিকনিক খাবলৈ আহিছোঁ বাহিৰা মানুহ আছে কেইটামান বিতুপন পবিত্ৰ শ্ৰীমন্ত এইকেইটা বাহিৰা মানুহ কেইজনীমান আহিছে তেনেকুৱাই হে এই ভাল বনাই বোলো দিগন্ত এই কৈছে মাংসটো অৱস্থা বগৰী জেং আনি ভৰাবলগীয়া হৈছে অকলে অকলে মই বনাই থকা দেখিম এই ময়ো আছোঁ বে হাই গাইছ আমি আছোঁ আমি গোটেইকেইটা ৰান্ধনি কৰি আছোঁ ইয়াত হাঁহৰ মাংস বনাই আছোঁ
বগৰী জেং ভাঙি আনি জুই জ্বলোৱা পিকনিক হৈছে দেই আমি আছো দেই গাইছ ধুনীয়া হ'ল বে জুই নাই হোৱাচোন অকমান দেই নিমখ অকমান কম আলু সিজাটো বাদ দে না জুই হেৰি চাচোন নহয় নিমখ অকণ চা আৰু অকমান জুই দেচোন অকণ শুকুৱাব লাগিব ধোঁৱাৰ পৰা একো দেখিয়ে নাপায় নিমখ দিম যদি যায় না মই 500 টকা দিম 8 বছৰ দে দেখিছিল কৈছ না বিউটি বালে মানে ফৰমা এই মালটো কেলে মোক কৈ দে মোক বুজা দে লং ইলাচি দালচেনি কি কৰিব মোক কৈ দে এইটো কি কাৰণে খলি আমি নেক্সট টাইমত ইউজ কৰিম এখন আমি নেক্সট টাইমত ব্যৱহাৰ কৰিম আৰু আমাৰ বাঢ়িছে আদা টুকুৰা দেই আদা টুকুৰা বাঢ়িছে আমাৰ হালধি বাঢ়িছে মই চিংগুল আছো চিংগুল নহয় এনে কৈ দিব হেন চিংগুল নহয় বিয়া পাতি টকা চিংগুল বা হেল্ল' গাইছ বিয়া চাই নাপাব আমি ভাত খাই আছো মৰিম কিলক দি দে মৰিম কি কবি আমি সিঙ্গেল মানে যাম আমি এনে আৰু ওপৰতে আৱৰ্জনা আছো গাইছ এইটো বেছ ছাগলী কলা পাত হেল্ল' ঐ ৰিংকুলা এক গছ বাছ বহুত মজা লাগিছে এইখন গৰাত উঠিব লাগিব এতিয়া এইখন আমাৰ ডিক্ৰং দলং বৰক ঐ যি ভালৰ খৰক তুজে থৰক বৰক ঐ যি ভালৰ খৰক ঐ দুবাটিৰ সিহাজ খাই মণিমাৰ ঘৰলৈ ঐ যাবলৈ ওলালো ঐ খুলখালিৰ ঘৰলৈ ঐ যাবলৈ ওলালো ঐ চাইকেলখন হৰপিল গতি